মাছবোৰ দেখোন ধৰিবই নোৱাৰি, খালি ইফালে ইফালে দৌৰি আছে। মোৰ হাতৰ পৰা 4টামান মাছ গ'ল ঐ। বাপৰে, ইমান ডাঙৰ সাপ! কোনোবা আছ নেকি? সোনকালে আহ ঐ, আমাক খাব আজি সাপডালে। চুই দিয়া না মোক আহি এবাৰ, আপোন আপোন লাগি যায়। আইঅ দীপিনা, আজি ৰবিবাৰ দিনটো ঘৰত কৰিব লগা একো কামেই নাই। চালা এই BGMA গেমটো বেন কৰি দিলে। প্লে ষ্টৰত বিচাৰিলো, ইমান ক'তো গেমটো বিচাৰি নাপালো। কি হয় জণ্ডিছ, বিচনাত ঘুমাই ঘুমাই কাৰ কথা ইমান ভাবি আছ কচোন তই? কাৰো কথা ভাবা নাই, বেলেগে ভাবি আছো। BGMA গেমটো মই প্লে ষ্টৰত বিচাৰি পোৱা নাই। কেনেকে বিচাৰি পাবি? বেন কৰিলে চাগে। এইবোৰ বাদ দে, আজি ৰবিবাৰ, বল আজি মাছ ধৰোগৈ। হা, মাছ ধৰিবি? ক'ত মাছ ধৰিবি ঐ? ক'তো দেখোন জেগাই নাই মাছ ধৰিবৰ কাৰণে। আছে আছে, সেই ননী বুঢ়াৰ ঘৰৰ পিছফালে যে খাল এটা আছে, তাতে মাছ ধৰিব পাৰি। বল। হয় নেকি? পিছে বল বল যাওঁ। মা, মই মাছ ধৰিব যাওঁ। জালটো ওলাই দিছোন মোৰ। দে জণ্ডিছ, এতিয়াতো সিফালৰ পৰা চাই আৰু মই ইফালৰ পৰা চাই যাওঁ। ইয়াতে যিমানখিনি মাছ আছে গোটেইখিনি ধৰিব লাগিব দেই। আমি যদি গোটেইখিনি মাছ ধৰি লৈ যাওঁ, পিছে ইয়াতে কিনো থাকিব? সোধা ভেকুলী নেকি? বেছি লেকচাৰ মাৰি আছ যে, তই মাছ ধৰিব পাৰিবিতো? আবে তই মোক কৈছ মাছ ধৰিব পাৰিবি নে নোৱাৰ বুলি। পৰহি দিনা মই সাগৰত গৈ পিনে 4টা তিমি মাছ ধৰি লৈ আহিছো। তই ইমান লেকচাৰ মাৰিব পাৰ নে? সেইবোৰ বাদ দে, ধৰ ধৰ মাছ ধৰ। মই কিন্তু অকল কুচিয়া মাছে ধৰিম দেই। কুচিয়া মাছ মোৰ একদম প্ৰিয় হয়। আবে তই লেকচাৰ বন্ধ কৰ আৰু মাছ ধৰা আৰম্ভ কৰ। তই যি মাছ পোৱা তাকে ধৰচোন তই। এইফালে ধৰ। ধৰ 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 ধৰ। সেই চালা ইফালে গুচি গ'ল এটা। মাছবোৰ দেখোন ধৰিবই নোৱাৰি, খালি ইফালে ইফালে দৌৰি আছে। মোৰ হাতৰ পৰা 4টামান মাছ গ'ল ঐ। তোৰ চালা লেকচাৰ মাৰোতে দিন যাব। টালু বাবু, কিতনা মাছ পাইছে আপুনি? কিতনা মাছ পাইছো তোক কিয় লাগে? তোক কিয় কম হে মই কিতনা মাছ পাইছো? এনেও এটা মাছ পোৱা নাই আৰু সুধিব আহিছে কিতনা মাছ পাইছো বুলি। এতিয়া ক কি, তই কি মাছ মাৰিব আহিছ নেকি? ইয়াতে মাছ মাৰিবি নেকি তই? টালু, মই মাছ ধৰিম বুলি ভাবিছোহো। মোৰ বিবিয়ে মাছ খাই পিনে খুব ভাল পায় ন, সেইকাৰণে মাছ কেইটামান ধৰি লৈ যাওঁ ইয়াৰ পৰা। এই জাগাখিনি আমি দখল কৰিছো, ইয়াতে আমি ষ্টাম্প মাৰি লৈছো। এইখিনিত অকল আমিয়ে মাছ ধৰিম। তই যদি মাছ ধৰিব লাগে সেইফালে যা, সেই মাটিৰ ফালে যা, ওখ মাটি আছে যে সেইখিনি ধৰিবি যা। টালু বাবু, আপুনি মিছাতেহে ইমান খং কৰি আছে। মানুহে পানীতহে মাছ ধৰে, মই মিট্টিমে কেনেকে মাছ ধৰিম? মিছামিছি মই মাছ ধৰিব আহিছো, মোক শান্তিমতে মাছ ধৰিব নিদিয়ে আপোনালোকে। নাই নাই, সেইবোৰ নহব। ইয়াতে তই ধৰিব নোৱাৰ মাছ। যা, তই মাছ ধৰিব লাগিলে সেই সিখিনিত যা, মাছ ধৰিবি যা। ঠিক আছে, মই নধৰো ইয়াত মাছ, মই গৈ আছো। চালা এটাও মাছ নাপাম নেকি আজি? নাজানো পাই, মাছবোৰ কি যে হ'ল। চালা এই জণ্ডিছে মিছাতে লেকচাৰবোৰ মাৰি থাকে, মাছটো এটাও ধৰিব নোৱাৰে, খালি ডাঙৰ ডাঙৰ লেকচাৰ। তহঁতে মিছাতে মোক কৈ আছ দেই, মাছ হাতত নাথাকেই, মাছবোৰ ওলাই গৈ আছে। মোৰ কি ভুল আছে কচোন? কি হয় ল'ৰাহঁত, কি কৰি আছ তহঁতে? আমি এই খালৰ মাজত চিনেমা চাই আছো, তইও চাবি নেকি? চালা অন্ধ, দেখা নোপোৱা নেকি আমি যে মাছ ধৰি আছো? এতিয়া তইও এইখিনি জেগাতে মাছ মাৰিব আহিছ নেকি? এইখিনি জেগাত মাছ মাৰিব নোৱাৰ, বেলেগ জেগাত যা, এইখিনি আমাৰ জেগা হয়। এই টিকা ফটা গৰমত, এই টিকা ফটা ৰ'দত মই পানীত নামি পিনে মাছ ধৰিম? বাদ দে সেইবোৰ। মই মিছামিছি ইয়াতে মাছ ধৰি পিনে মোৰ স্কিন কালাৰ আৰু হেয়াৰ ষ্টাইলটো মই বেয়া কৰিব ইচ্ছা নাই। এইফালে মই চেপা পাতি দেখিছো, চেপা উঠাব যাওঁ মই। বান্দৰৰ টিকা লেখিয়া তাৰ মুখখন, আকৌ বোলে ৰ'দত তাৰ মুখখন বেয়া হয়, ফেচ বেয়া হয়, মেকআপ বেয়া হয়। চালা শিয়ালৰ পুতেক। এটাও মাছ নেপালো, কি কপাল আমাৰ। এতিয়া আৰু কপালক দুখ দি কি হব, ভুল আমাৰ নিজৰে। তই বহুত ডাঙৰ ডাঙৰ লেকচাৰ মাৰিব আহা। তই বোলে দিনত 3টাকৈ 4টাকৈ তিমি মাছ ধৰা, আজি দেখোন এটা পুঠি মাছো ধৰিব নোৱাৰিলি। কি কম, আজি চাগে মাছবোৰে মোক চিনি পোৱা নাই, সেইকাৰণে মোৰ ওচৰতে অহা নাই। তহঁতে কাজিয়া নকৰিবিচোন এতিয়া, এনেই টেনচন হৈ আছে মাছ পোৱা নাই কাৰণে। মই আহিবই নালাগিছিল মাছ ধৰিবৰ কাৰণে। দিনটো যদি টিভিয়ে চালো হয়, অকণমান আৰামে পালো হয় গাটো। তই চালা মানুহটো সঁচাকে শুনি, তই য'ত যোৱা তাতে কিবা না কিবা এটা ঘটনা ঘটে। আজি চালা এটাও মাছ নাপালো, আনকি এটা পুঠি মাছো নাপালো, আনকি এটা দৰিকণা মাছো নাপালো। কি যে কপাল আমাৰ। নিজে এটা ধৰিব পৰা নাই আৰু এতিয়া মোক দুখ দিব আহিছে। নাচিব নাজানিলে চোতালখন বেকা হয়ে। এতিয়ানো কৰিব লগা কি আছেনো আৰু, ঘৰত সুদা মুখটোৱে লৈ যাব লাগিব।
কি হ'ল তালু বাবু, মাছ নাপালে নেকি আপোনালোকে? ঐ তই ইমান ডাঙৰ ডাঙৰ মাছ পালি যে? কি কম বাবু, আপোনালোকে যে মোক সেই তাতে যে পঠাই দিলে মাছ ধৰিবৰ কাৰণে, তাতে ইমান মাছ আছিল, মই ধৰি ধৰি শেষ কৰিব পৰা নাই। যিকেইটা মোক লাগে সেইকেইটা মই ধৰি লৈ আহিছো, আৰু বহুত আছে। আপোনালোকে যদি ধৰিব বিচাৰে আপোনালোকে যাব পাৰে। পিছে আপোনালোকে কি এটাও মাছ পোৱা নাই নেকি? আপোনালোকৰ মাছটো যে দেখা পোৱা নাই। নাই মানে তালু নকবি মানে ৰামলাল, আমি মাছটো বহুতেই পাইছো। এতিয়া মাছটো নিবৰ কাৰণে আমি হাতেৰে নিব পৰা নাই নহয়। সেই মদনক কৈছো ঠেলাটো আনিবৰ কাৰণে, ঠেলাৰে মাছখিনি লৈ যাম। হয় নেকি? ঠিক আছে, পিছে আপোনালোকে যাব, মই যাওঁ। চালা ৰামলালক গৌৰ মাৰি পিনে গংগাত পেলোৱাৰ নিচিনাই হ'ল। আমিয়ে পঠাই দিলো তাক সিফালে, আমিয়ে নাপালো ইফালে এটাও মাছ। আৰু এইবোৰ সকলো ভাগ্যৰে খেল দে। আমি আৰু ইয়াতে থাকিনো কি কৰিম, ব'ল ঘৰে ঘৰে যাওঁ। কি হয় ল'ৰাহঁত, কি কৰি আছো ইয়াতে? মাছ চাছ পালি নে নাই তহঁতে? মাছ পালো। মাছ চাছখিনি ঠেলাত পঠাই দিলো। এতিয়া অকণমান ভাগৰ লাগিছে ন, সেইকাৰণে ইয়াতে অকণমান জিৰণি লৈ আছো। কচোন তই পালি নে নাই মাছ? ময়ো মাছ পাইছো। এই চেপাটোত কুচিয়া এডাল বজিছে। এইটোকে আৰু কি কৰিম এতিয়া, মাছটো নিবও নোৱাৰো। কি যে হ'ব। এইটো মনটো এনেকে মৰি কিয় আছে, কচোন কি হৈছে? মানে মোৰ দূৰৰ আলহী এজন মাৰা গৈছে, সেইকাৰণে মাছ চাছটো খাব নোৱাৰিম। এইটো কুচিয়াডাল পেলাই দিবও বেয়া লাগি আছে। তহঁতে নিবি নেকি কোনোবাই? মই কুচিয়া চুচিয়া নাখাওঁ এইবোৰ। মোক দে, মই কুচিয়া বহুত ভাল পাওঁ। দে লৈ যা চেপাটোৰ পৰা কুচিয়াডাল উলিয়াই লবি, আৰু চেপাটো ঘূৰাই দিবি দেই মোক। দে চিন্তা নকৰিবি তই, চেপাটো ঘূৰাই দিম দে তোক। হৈ গ'ল আৰু। এই কুচিয়াডালকে নি পিনে আজি ভাজি খাম আৰু। মাছটো নাপালে কুচিয়াডাল পাইছো, হৈ যাব। মা চা, এইটো কি আনিছো মই। মা আজি মাছ ধৰিব গৈছিলো, বেলেগ মাছটো নাপালোৱে, কুচিয়া এডালকে পাইছো। এই কুচিয়াডাল ধুনীয়াকে ভাজি দিয়া, আৰু অকণমান চব্জি বনাইও দিবা। হয় নেকি? ভালে কৰিছ দে। চেপাটো মাটিত থচোন, মই কুচিয়াডাল ওলাও। থৈছো। কুচিয়াডাল দেখোন বহুত ডাঙৰ। এইটো সাপ দেখোন। কুচিয়া বুলি ইমান ডাঙৰ সাপ লৈ আহিছো যে ঘৰত। ক'ত পালি এটা সাপডাল? ওলাই আহিছে ইমান ডাঙৰ সাপ। মা কি কম, মোক বেটাল এই চালা হাৰামি বেটালে মোক এই কুচিয়া বুলি এইডাল সাপডাল দি দিলে। ইমান ডাঙৰ সাপ, ভাগ্য ভাল যে মই হাতটো ভৰোৱা নাছিলো। এই সাপডাল ওলাই আহিছে বাহিৰত। ইমান ডাঙৰ ওলাই আহিছে বাহিৰত। বাপৰে, ইমান ডাঙৰ সাপ। কোনোবা আছ নেকি? সোনকালে আহ, আমাক খাব আজি সাপডালে। আৰু কেতিয়াও কোনোবা দিয়া বস্তু এনেকে ঘৰত লৈ নাহো। বেটাল তই কি কৰিলি এইবোৰ? তোক মই চাই ল'ম।